তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল ইনফৰ্মেশ্যন চেনেলটোলৈ। তো বন্ধু বান্ধৱীসকল, স্বয়ম আঁচনিত যদিহে আপোনালোকে আবেদন কৰিছিল নাইবা স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট য়োজনা মানে চমুকৈ ক'ব গ'লে স্বয়ম আঁচনিত আপোনালোকে যদিহে আবেদন জনাইছিল বা যদিহে আবেদন কৰিছিল, তো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধু বান্ধৱীসকল, স্বয়ম আঁচনিৰ এটা বিশেষ আপডেট আহিছে। তো বন্ধু বান্ধৱীসকল, ইয়াতে এটা কথা কৈ লওঁ যে আপোনালোকে যদিহে স্বয়ম আঁচনিত যদিহে আবেদন কৰিছিল, তো বন্ধু বান্ধৱীসকল ভেৰিফিকেশ্যন চলি আছে। তো বন্ধু বান্ধৱীসকল, ভেৰিফিকেশ্যন আপোনালোকে ডিষ্ট্ৰিক্টত যাই আপোনাৰ ভেৰিফিকেশ্যনটো কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰ কৰি তো ভেৰিফিকেশ্যনটো সোনকালে কৰাই লওক। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে এক মিনিট মই জনাই আছোঁ, ৰ'ব। আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিছিল নেকি? ইয়াতে ইংলিছ দিও আহিছে, এছামিজ দিও আহিছে। তো মই বন্ধু বান্ধৱীসকল আপোনালোকক এছামিজ দিয়ে ভালকৈ বুজাই দি কৈ আছোঁ। তো ইয়াতে লিখা আহিছে, প্ৰিয় আবেদনকাৰী, অনুগ্ৰহ কৰি আপোনাৰ পান কাৰ্ডৰ বিৱৰণ আৰু আপোনাৰ নিজা আৰু গোটৰ ঋণ লোন একাউণ্টৰ বিৱৰণ যদিহে আছে নৱৰূপত স্বয়ম আঁচনিৰ পৰ্টেলত 25 অক্টোবৰ 2020 আগত প্ৰদান কৰক। উপৰোক্ত বিৱৰণসমূহ দিয়াৰ পিছতহে আপোনাৰ আবেদন সম্পূৰ্ণ হ'ব আৰু ইয়াক পৰীক্ষা কৰা হ'ব। শুভকামনাৰে বিত্ত বিভাগ, অসম চৰকাৰ। যদিহে আপোনালোকৰ মোবাইলত যদি এনেকুৱা মেছেজ আহিছে, তো বন্ধু বান্ধৱীসকল তাতে কি কৈছে, আপোনাৰ পান কাৰ্ডৰ বিৱৰণ, নিজা আৰু গোটৰ যদিহে লোন লোৱা আছে, একাউণ্টৰ বিৱৰণ আপোনাক কি কৈছে, স্বয়ম আঁচনিত 25 অক্টোবৰৰ আগত প্ৰদান কৰিবলৈ কৈছে। তাতে পৰ্টেলত খুলি আপোনালোকক আকৌ এপ্লিকেশ্যন কৰিবলৈ কৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে এইটো মেছেজ আহিছে আপোনালোকৰ মোবাইলত তেনেহ'লে অতি সোনকালে কৰক। তো বন্ধু বান্ধৱীসকল, ইয়াতে আৰু কি কৈছে, উপৰোক্ত বিৱৰণসমূহ দিয়াৰ পিছতহে আপোনাৰ আবেদন সম্পূৰ্ণ হ'ব আৰু ইয়াক পৰীক্ষা কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, ইয়াক আৰু পৰীক্ষা কৰিব ভেৰিফিকেশ্যন কৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়াই আপোনালোকৰ যদিহে মোবাইলত মেছেজ আহিছে তেনেহ'লে আকৌ স্বয়ম আঁচনিত যাই আপোনালোকে আবেদন কৰক। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'ত। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। আৰু বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিল। ধন্যবাদ।